নমস্কাৰ অসমবাসী ৰাইজ। বিষয়টো সম্পূৰ্ণকৈ শুনিব, কিয় গুৰুতৰ বিষয় হয়। ইয়াৰ ওপৰত চিন্তা চৰ্চা হোৱা নাই, যে ইয়াৰ ওপৰত কোনো চিন্তা চৰ্চা বৰ্তমানলৈ কৰা নাই। কোনো ইউটিউব চেনেলে হওক বা কোনো সামাজিক কোনো সংবাদ মাধ্যমেই হওক, ইয়াৰ ওপৰত কোনো বৰ্তমান চিন্তা চৰ্চা কৰা নাই। এই বিষয়টো গুৰুতৰ বিষয় হয়। এতিয়া আমাৰ অসমত কিছুমান অলগৰ্ধৰ অকৰ্মণ্য অসমীয়া মানুহ আছে। কিহৰ কাৰণে ক'লোঁ, কি অসমীয়া মানুহখিনিয়ে আপোনাৰ বহুত অসমীয়া মানুহে সহজে ধনীটো হ'বৰ কাৰণে বিচাৰি আছে, কিন্তু কাম বন হ'লে নকৰে। তো ধনীটো হ'বৰ কাৰণে টকাটো লাগিল ন, তো টকাটো কেনেকৈ উপাৰ্জন কৰিব? টকাটো উপাৰ্জন কৰিছে মাটি সোপা বিক্ৰী কৰি পেলাই। আমাৰ অসমৰ মাটি বহিৰাগতক বিক্ৰী কৰি কিছুমান অলগৰ্ধৰ অকৰ্মণ্য মানুহে ধনী হ'ব ধৰিছে। ফলত কি হৈছে, আপোনাৰ দিনক দিনে আপোনাৰ বহিৰাগতৰ সংখ্যাটো আমাৰ অসমত বাঢ়ি গৈ আছে। কিয় কি থকাৰ কাৰণে জেগা এটা লাগিবতো, তো থকাৰ জেগাটো আমি দি আছোঁ, ব্যৱসায় কৰা জেগাটো আমি দি আছোঁ, বহিৰাগত আমি চব ফালৰ পৰা আমি সুবিধাটো দি আছোঁ। ফলত কি হৈছে, বহিৰাগতৰ সংখ্যাটো দিনক দিনে অসমখনত বাঢ়ি গৈ আছে। আৰু এই ভুল কামটো কোনে কৰি আছে? এই অলগৰ্ধৰ অকৰ্মণ্য বুলি কোৱা অসমীয়া মানুহখিনিয়ে। কিয়কি তেওঁলোকে ধনী হ'বৰ কাৰণে খুব সহজে ধনী হ'বৰ কাৰণে বিচাৰি আছে, কিন্তু কাম বনটো নকৰে। তো ধনী কেনেকৈ হ'ব? টকা কেনেকৈ উপাৰ্জন কৰিব? সেইকাৰণে বাপেকে ককাকে আৰ্জি যোৱা মাটি সোপা বহিৰাগতক বিক্ৰী কৰি কিনে ধনী হৈ আছে। মই বেলেগ জেগাত মই কথা নকওঁ, বৰ্তমান গুৱাহাটী চহৰখনৰ কথা কওঁ। গুৱাহাটীখনত আগতে মানে কিছুমান পথেৰে গ'লে মানে এনেকুৱা লগাছিল অসমীয়া এৰিয়া। এতিয়া মানে কেনেকুৱা লাগে, বহিৰাগতৰ মানে জেগাটো মানে বহিৰাগতেৰে ভৰি পৰিছে, যে অসমীয়াৰ সংখ্যাই নোহোৱা হৈ গৈছে তাতে। মানে অসমীয়া মানে এনেকুৱা হাৰত মানে মাটি বিক্ৰী কৰিছে বহিৰাগতক, তে মানে সেই জেগাখিনিৰ পৰা মানে অসমীয়াৰ নাম নিচানেই নোহোৱা হোৱাৰ দৰে হৈ গৈছে। এতিয়া তাতে আগতে যিবিলাক ৰাস্তা আপোনাৰ যিবিলাক অসমীয়া বসতি প্ৰধান এৰিয়া আছিল, এতিয়া সেইবিলাক পথ এতিয়া আপোনাৰ মাৰোৱাৰী বসতি প্ৰধান এৰিয়া হৈছে। আগতে যিবিলাক নেকি আড্ডাত আপোনাৰ যিবিলাক জেগাত নেকি আগতে অসমীয়া মানুহে আড্ডা মাৰিছে, এতিয়া তাতে মাৰোৱাৰী মানুহে আড্ডা মাৰে। আগতে যিবিলাক নেকি জেগাত নেকি আমাৰ অসমীয়া মানুহে ল'ৰা ছোৱালীয়ে আপোনাৰ খোৱা লোৱা কৰিছিল, আজিকালি সেইবিলাক জেগাতে আপোনাৰ মাৰোৱাৰী মানে ঝুম বান্ধি কিনে আপোনাৰ খোৱা লোৱা কৰে, পাৰ্টি কৰে। আৰু এতিয়া আজিৰ পৰা নহয়, বহুদিনৰ পৰা চলি আহি আছে। মই সৰুৰ পৰা দেখা পাই কিনে আহিছোঁ, আমাৰ অসমীয়া মানুহে, মইতো গুৱাহাটী চহৰতে মই জন্ম ন, মই গুৱাহাটী চহৰখনতে মই ডাঙৰ হ'লোঁ। তো দেখা পাই কিনে আহিলোঁ যে আমাৰ অসমীয়া মানুহখিনি কি কৰি আছে, বহিৰাগতে কি কৰি আছে। আৰু বজাৰখনতো মোৰ মানে 20 বছৰ বেছি হৈ গ'ল, মই ক'লোৱে, আগতে কৈছোঁ মই। তে দেখি আছোঁ দিনক দিনে এই সংখ্যাটো বাঢ়ি গৈ আছে। আগতে নেকি যোনটো কম্পাউণ্ডত আপোনাৰ একঘৰ বা দুঘৰ অসমীয়া মানুহ আছিল, খিলঞ্জীয়া অসমীয়া মানুহ আছিল, এতিয়া সেই কম্পাউণ্ডত মানে 40 ঘৰ 50 ঘৰকৈ আপোনাৰ বহিৰাগতৰে আপোনাৰ ভৰি পৰিছে। কিয়? সেই জেগাটো আপোনাৰ অসমীয়া বিক্ৰী কৰি পেলাইছে। কাক? বহিৰাগতক। বহিৰাগতে মাটিটো কিনি তাতে অট্টালিকা এটা বনাইছে, অট্টালিকা তাতে বনাই কিনে তাতে 40টা 50টা ফ্লেট বনাইছে। 40টা 50টাৰ পৰা আপোনাৰ 48টাই বহিৰাগতক বিক্ৰী কৰি দিছে। তাত দুই ঘৰ যদি অসমীয়া মানুহ যদি আছে, সেই যোনে নেকি তাতে মাটিৰ গৰাকী আছিল, তেওঁলোক সেই আপোনাৰ সেই বিল্ডিংটো দুজন খালি অসমীয়া মানুহ পৰিবাৰ থাকিব, বাকী চব সোপা আপোনাৰ বহিৰাগতেৰ আপোনাৰ পৰিবাৰ। তো লাহে লাহে দিনক দিনৰ সংখ্যাটো বাঢ়ি গৈ আছে। এটা পৰ্যায় এনেকুৱা হৈছে, আপোনাৰ গুৱাহাটী চহৰখনত যদি মই যদি মোৰ কামলৈকে যোৱাৰ সময়ত যদি মই যদি আপোনাৰ 1000জন মানুহৰ লগত যদি মুখামুখি যদি হয়, তাৰে আপোনাৰ 3জন বা 4জন অসমীয়া মানুহ লগ পাওঁ, বাকী সোপা আপোনাৰ চব আপোনাৰ বহিৰাগতে আপোনাৰ। এই ভুল কামটো কোনে কৰিছে? এই অকৰ্মণ্যৰ অলগৰ্ধ অসমীয়া মানুহখিনিয়ে। যদি ইয়াৰ ওপৰত যদি অতি শীঘ্ৰে যদি আমাৰ অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ যদি নকৰে, বা আমাৰ অসমৰ যে দল সংগঠন বা সজাগৰ সচেতন বুলি পৰিচয় দিয়া মানুহখিনি যদি ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ যদি নকৰে, তে অসমৰ অৱস্থা অহা দিনলৈকে বহুত দিগদাৰী আছে। এতিয়া মানুহখিনি ইয়াৰ ওপৰত কিবা এটা কৰক, ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা এটা গ্ৰহণ কৰক। যিখিনি সজাগৰ সচেতন বুলি মানুহখিনি পৰিচয় দিয়ে, তেওঁলোকে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক, বা নহ'লে আমাৰ অসমৰ যিবিলাক দল সংগঠন যিবিলাক আছে, তেওঁলোকে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক, বা নহ'লে অসম চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা এটা গ্ৰহণ কৰক। নহ'লে অসমৰ অলগৰ্ধৰ অকৰ্মণ্য অসমীয়া মানুহখিনিয়ে এদিন অসম বিক্ৰী কৰি পেলাব। আৰু এটা কথা, বহিৰাগতে গম পাই গৈছে যে আমাৰ অসমত টকা বহুত আছে, তাক উপাৰ্জন কৰিবৰ কাৰণে মাথাটো খটুৱাব লাগিব। কিন্তু আমাৰ অসমীয়া মানুহে মাথাটো নখটুৱায়, আমাৰ অসমীয়া মানুহে বেপাৰ বাণিজ্য নকৰে। ফলত কি কৰিছে, বহিৰাগতে কথাটো গম পাই পেলাই যে অসমীয়া মানুহ এলেহুৱা হয়, ইহঁতে বেপাৰ বাণিজ্য নকৰে, অসমীয়া মানুহে খালি চাকৰি কৰে। সেইকাৰণে বহিৰাগতে কি কৰিছে, অসমত ইনভেষ্ট কৰি আছে, টকাটো খটুৱাই আছে, আৰু টকা খটুৱাই কিনে টকা উপাৰ্জন কৰি আছে। আমাৰ অসমীয়া মানুহে এইটো কাম নকৰোঁ, সেইটো ব্যৱসায় নকৰোঁ, এইটো ব্যৱসায় নকৰোঁ, কামেই হয়। আপুনি যি কামেই নকৰক, আপুনি কাম কৰিব যদি জানে নহয়, আপুনি এদিন না এদিন আপুনি ভাল টকা উপাৰ্জন কৰিব পাৰিব।
আমি বহিৰাগতক আমি কিয় সুবিধা দি আছোঁ? বহিৰাগতক আমি জাগা দি আছোঁ, ব্যৱসায় কৰিবৰ কাৰণে জাগা দি আছোঁ, থকাৰ জাগা দি আছোঁ, আমি চব বহিৰাগতক আমি চব সুবিধাবিলাক দি আছোঁ। বহিৰাগতে সুবিধাটো লৈ আছে। বহিৰাগতে জানে যে আমি অসমত যদি টকা যদি খটুৱাও যদি টকাটো আমাৰ তাতকৈ আমি 3 গুণ 4 গুণ তাতকৈ বহুত বেছি আমি উপাৰ্জন কৰি ল'ম। কিন্তু আমাৰ অসমীয়া মানুহে এই বস্তুটো দেখা নাপায়। অসমীয়া মানুহে নকৰে কামটো। ইয়াৰ পৰা ব্যৱস্থা গ্ৰহণ যদি নকৰে যদি এদিন চাব আমাৰ অসমৰ অৱস্থা বহুত বেয়া হৈ যাব। আমাৰ অসমত খিলঞ্জীয়া মানুহৰ কাৰণে আমাৰ অসমত অৱস্থা বেয়া হ'ব।